সপোন সপোন এটা শব্দ ক'বলৈ ভাল, দেখিবলৈ ভাল, শুনিবলৈ ভাল। আকাশত ৰামধেনু উদয় হোৱাৰ দৰে মনত বিভিন্ন ভাৱৰ সমমিশ্ৰণেৰে উদয় হৈ গঢ়ি উঠা এটি কাহিনী। কাহিনীত থাকে সংলাপ, থাকে চৰিত্ৰ, থাকে অনুভৱ। সেয়াই সপোন। হাইলাখ এখন চিনেমা বা ছবি এখনৰ দৰে। মানসিকভাৱে সেই নিৰ্দিষ্ট ছবিখন উপভোগ কৰাৰ এটি মুহূৰ্ত। চকু মেলিয়ে চাওঁ বা চকু মুজিয়ে চাওঁ, সপোন সপোনে। সপোনৰ আনন্দত অন্ধকাৰত থাকিও উজ্জ্বলতাৰ অনুভৱ পাওঁ। সেয়াই সপোনৰ মহিমা, সপোনৰ মধুৰতা। টোপনিত দেখা কাল্পনিক সপোনে সানি দিয়া ৰঙত বুৰ গৈ বিচাৰি পাওঁ কিছুমান অৰ্থ। মই নাজানো সেইবোৰ সপোনৰ তাৎপৰ্য আছেনে নাই, নাজানো মূল্য আছেনে নাই, নাজানো অস্তিত্ব আছেনে নাই, কিন্তু সপোনক বিশ্বাস কৰোঁ। প্ৰেম, আৱেগ, ভয়, খং আদি বিভিন্ন অনুভৱেৰে ভৰা সপোনৰ কিতাপখনৰ এটি এটি কাহিনী এখন এখন ছবিলৈ ৰূপান্তৰ হয়। প্ৰত্যেকৰে একো এখন নিজা কিতাপ। জন্মৰ পৰা মৃত্যুলৈ সেই কিতাপখনৰ পৃষ্ঠাবোৰ ঘূৰি থাকে। কেতিয়াবা সঁচাই ভাল লাগে এনে কিছুমান সপোন উপভোগ কৰি, যাক কেতিয়াও পাহৰিব নোৱাৰি। এইটোও ভাল লাগে টোপনিত নেদেখা মনেৰে ভবা সপোনবোৰ সদায় অন্তৰত থাকি যায়। জীৱনৰ লক্ষ্য হিচাপে লৈ সেই সপোনে সদায় প্ৰেৰণা দিয়ে। মোৰ আৰু মোৰ সপোনৰ মাজত হাজাৰ বেৰ থিয় হওক বা নহওক, সপোনটোক পূৰণ কৰিবলৈ আমি সকলোৱে প্ৰতিজ্ঞাপন্ন। কিন্তু কেতিয়াবা বাধাবোৰৰ মাজত হাৰ মানিবলগীয়া হয় আৰু ভবামতে সপোনটোক পূৰণ নহয়, মাথো ৰৈ যায় পূৰণ কৰাৰ ইচ্ছা। সেয়েহে সপোন এটা শব্দ, যাক ক'বলৈ ভাল, দেখিবলৈ ভাল, শুনিবলৈ ভাল, কিন্তু একমাত্ৰ প্ৰেম আৰু মধুৰতাৰ বাবে সপোনে আমি দেখিব লাগিব। সপোনে সানি দিয়া প্ৰেম আৰু মধুৰতাৰ বাবে সপোনক আমি দেখিব লাগিব। সপোন আমি দেখিব লাগিব। ধন্যবাদ।